স্যার আপনি বিধায়ক হওয়ার পিছত এই অঞ্চলৰ হকে আপুনি কিমান উন্নয়নৰ কাম কৰিছে অকণমান স্যার দাঙি ধৰিলে চাওক এবছৰ হ'ল আমি নিৰ্বাচিত হৈছোঁ এইটো ছেকেণ্ড ইয়াৰ আৰু দেখিছে আপোনালোকে অসম চৰকাৰ কৰোণাৰ কাৰণে যোৱা এটা বছৰ ভালদৰে ডেভেলপমেণ্ট কৰিব পৰা নাই চৰকাৰ ব্যৰ্থ কৰিছে আমি ৰাইজৰ প্ৰতিনিধি বিধানসভাত আমাৰ সমস্যাবিলাক উত্থাপন কৰি আছোঁ মোৰ জনীয়া সমষ্টিত বিশেষভাৱে গৰাখহনীয়াৰ সমস্যা বহুত ডাঙৰ সমস্যা আপোনালোকে জানে এই সমস্যাবিলাক উত্থাপন কৰিছোঁ নিবনুৱা সমস্যাটো আছে ৰোড কমিউনিটি ৰাস্তা ঘাটৰ সমস্যা আছে স্কুল কলেজত আপোনাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে স্কুলত শ্ৰেণী কোঠা লাগে শিক্ষক লাগে আমাৰ স্কুলবিলাকত হস্পিটেলত ডক্টৰ লাগে এই কথা বাৰ্তাবিলাক যোৱা এটা বছৰত যিকেইটা বিধানসভা হৈছে সৰব এই কথা বাৰ্তাবিলাক উত্থাপন কৰিছোঁ তো জনিয়াৰ কাৰণে এটা ভাল খবৰ যদি এবছৰত হোৱা নাই আমাৰ বেকী নদীৰ যিটো গৰাখহনীয়াৰ তাণ্ডৱ বেকীৰ কাৰণে মথনগুৰিৰ পৰা ময়নগুৰিলৈকে 480 কোটি টকা ৱৰ্ল্ড বেংকৰ এইটো চেংচন হৈছে ইতিমধ্যে 2011ৰ পৰা আমি লাগি আছিলোঁ মই 2011ত বিধায়ক হৈছোঁ তেতিয়াৰ পৰা প্ৰপ'জাল দি আছিল বাগবৰৰ বিধায়ক চেন্নাইল ডাঙৰীয়া আৰু মই তেতিয়া যৌথভাৱে আমি প্ৰচেষ্টাটো হাতত লৈছিলোঁ আজি আহি অন্তিম পৰ্যায় এইটো যোৱা বছৰ এইটো আমি ফাইনেলি চেংচন পাইছোঁ আৰু ইতিমধ্যে অসম চৰকাৰে কেবিনেটেও এপ্ৰুভেল দিছে 480 কোটি টকাৰ আৰু 125 কোটি টকাৰ টেণ্ডাৰো হৈ গৈছে টেণ্ডাৰ হৈ আপোনাৰ এতিয়া এলটমেণ্ট হ'ব যোনজনে পায় বিষয়াসকল DC বা যিসকল দায়িত্বত আছে ৱাটাৰ ৰিচোৰ্চেছ তেখেতসকলে কৈ আছে ডিচেম্বৰ জানুৱাৰীৰ পৰা তেখেতসকলে কাম আৰম্ভ কৰিব আমাৰ চোৱাপুৰৰ পৰা আৰম্ভ কৰি সৰ্বকলৈকে এইটো ফাৰ্ষ্ট ফেজত কাম হ'ব ছেকেণ্ড ফেজত চোৱাপুৰৰ কৰাৰকুমৰ পৰা আৰম্ভ কৰি ময়নগুৰিলৈকে এইটো কাম হ'ব 480 কোটি টকা এইটো ডাঙৰ এটা কাম হ'ব মই ভাবোঁ এইটো 4-5 বছৰে লাগিব ইমান ডাঙৰ এটা কাম এই কামটো হৈ গ'লে বেকী নদীৰ পৰা যথেষ্ট আমি মানে এই তাণ্ডৱৰ পৰা পৰিত্ৰাণ পাম দ্বিতীয়তে আপোনালোকে জানে স্কুল কলেজলৈ সদায় মই সৰব থাকোঁ ভেঞ্চাৰ স্কুল চৰকাৰে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব এইবিলাক লৈ সদায় মই লাগি আছোঁ স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে শিক্ষক লাগে এতিয়া আমাৰ অঞ্চলবিলাকত আপুনি চাব আগত যেনেকুৱা আছিল এতিয়াও সমস্যা আছে কিন্তু কিছু শিক্ষক আহিছে টেটৰ জৰিয়তে আপোনালোকে চাব প্ৰায় স্কুলবিলাকত টেটৰ কিছু শিক্ষক আহিছে এতিয়াও শিক্ষকৰ অভাৱ আছে সেইখিনি কথাও অহা বিধানসভাবিলাকত উত্থাপন কৰিম আৰু আমাৰ আৰু কিছু সমস্যা আছে ৰোড কমিউনিকেশ্যন যোৱা বছৰটো ৰাস্তা ঘাটৰ কোনো পইচা দিয়া নাই এইবাৰ গভৰ্ণমেণ্টে পইচা দিব বুলি কৈছে আমাৰ পৰা প্ৰপ'জাল লৈছে মই আপোনালোকে জানে এইটো মই বিধায়কৰ কাৰ্যকালতে এই যিটো মাথাউৰি আছিল ইয়াৰ পৰা আৰম্ভ কৰি সৰ্বকৰ ফালে মাথাউৰিটো কিন্তু আজি পকী হৈছে এটা সময়ত পকী নাছিলে এই মাথাউৰিটো আপোনাৰ এতিয়া আপোনাৰ আৰু এটা খবৰ আছে ইয়াৰ পৰা অলপ আগত গৈ গুলেজাৰ পৰা আৰম্ভ কৰি খৰিচালা হৈ একেবাৰে ধৰ্মপুৰ এই ৰাস্তাটো পকী ৰাস্তাটো খুব বেয়া হৈ আছে জৰাজীৰ্ণ এইটো ৰাস্তা ইতিমধ্যে চেংচন হৈছে এইটো ৰাস্তা টেণ্ডাৰ প্ৰচেছো হৈ গৈছে এতিয়া এইকেইদিন বাৰিষা আছিল এতিয়া কাম আৰম্ভ হ'ব এইটো প্ৰায় 3-4 কোটি টকাৰ কাম একেবাৰে খৰিচালাৰ পৰা আৰম্ভ কৰি বৰডাঙা হৈ এনেকুৱা এটা সেইটো কামৰ ৰাস্তা আৰম্ভ হ'ব এতিয়া এই অঞ্চলৰ যিটো আৰু এটা সমস্যা আপোনাৰ সৰু হৰিদৰ পৰা আৰম্ভ কৰি জমেৰপুৰ হৈ খাটাকুচি হৈ জমেৰপুৰলৈকে এই ৰাস্তাটোৰ বৰ দৰকাৰ এই খালৰ ওপৰত এটা দলঙৰ দৰকাৰ এইখিনি মই ইতিমধ্যে গভৰ্ণমেণ্টলৈকে প্ৰপ'জাল পঠাইছোঁ আমাক যিখিনি ৰাস্তা দিব খুজিছিল মই আশাবাদী এতিয়া নহ'লেও এবছৰৰ ভিতৰত আমি পাম বুলি এটা আশাবাদী যিয়ে নহওক কামটো বহুত কৰিব লগা আছে এবছৰ আগত মই বিধায়ক আছিলোঁ তেতিয়াৰ কামটো তেতিয়া গৈছে এইবাৰ হোৱা এবছৰ হৈ দ্বিতীয় বছৰত ভৰি দিছোঁ এক বছৰত আৰু চব কাম কৰি শেষ নহয় আৰু চৰকাৰক আমি দাবী জনাই আছোঁ যিমান পাৰোঁ জনগণৰ স্বাৰ্থত মই সেইখিনি চেষ্টা কৰিম থেংক ইউ স্যার নেক্সট আপনার